আৰু গোটেই কিজনে মিলি পেলে মহিলাগৰাকীৰ লগত সমগ্ৰ অসম জোকাৰি যোৱা গুৱাহাটী যিটো দলবদ্ধ নিৰ্যাতনৰ ঘটনা সেই নিৰ্যাতনৰ ঘটনাৰ কিছু শেহতীয়া আপডেট লৈ আহিবলৈ চেষ্টা কৰিছো এটা মন্দিৰৰ চৌহদত জালুকবাৰীৰ পৰা এগৰাকী যুৱতীক উঠাই নি এটা মন্দিৰৰ চৌহদত 9টাকৈ পাখন্তই দলবদ্ধভাৱে নিৰ্যাতন চলাইছিলে আৰু সেই ভিডিঅ' সমগ্ৰ ভিজুৱেলছ ইতিমধ্যে বিয়পি পৰিছে যিটো মূল এই ভয়ংকৰ কাণ্ডৰ যিটো মাষ্টাৰ মাইণ্ড সেই মাষ্টাৰ মাইণ্ডৰ জনৰ নাম হৈছে ৰবিন দাস তেওঁ বৰ্তমানো পলাতক কিন্তু তাতোতকৈ ডাঙৰ খবৰ এইটোৱে যে যিগৰাকী যুৱতী নিৰ্যাতনৰ বলি হৈছে সেই নিৰ্যাতনৰ বলি হোৱা যুৱতীগৰাকীও বৰ্তমান অন্তৰ্ধান হৈ আছে তেখেতৰ কোনো সুংসূত্ৰ বিচাৰি পোৱা নাই এই ঘটনাই সমগ্ৰ অসম জোকাৰি গৈছে কিন্তু শেহতীয়া আপডেট আমাৰ হাতত আহি পৰিছে সকলো দৃশ্যাংশ দেখোন কোনটো ঠাইত হৈছিলে এটা মন্দিৰৰ চৌহদত সবিশেষ জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত ঘটনা সন্দৰ্ভত কিছু তথ্য শেহতীয়া তথ্য লৈ আহিছো এই মুহূৰ্তত জনাব বিচাৰিছো এই ঘটনা সন্দৰ্ভত সমগ্ৰ খবৰটো কি হৈছিল আসলতে গুৱাহাটীৰ বৰা গাঁৱৰ যি নিজৰা পাৰৰ ঘটনা সেই ঘটনাই সকলো লোককে জুকাৰি গৈছে চুই গৈছে বৰা গাঁৱৰ নিজৰা পাৰত সংঘটিত হৈছে বুকু কপি যোৱা ঘটনা সংঘটিত হৈছে এগৰাকী মহিলাৰ সৈতে অপকৰ্ম কৰি ভিডিঅ' কৰিছিল 9টা কন্য নৰাধমে আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল সমগ্ৰ ভিডিঅ'টো 17 নৱেম্বৰত সংঘটিত কৰিছিল সেই ভয়ংকৰ কাণ্ড 17 নৱেম্বৰতে সংঘটিত কৰিছিল ঘটনাৰে জড়িতৰ অভিযোগত 8 পাখণ্ডক আটক কৰিছে আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড হৈছে ৰবিন দাস জীৱশ্ৰেষ্ঠ মানৱৰ দুষ্কাৰ্যত লজ্জানত হৈছে জীৱশ্ৰেষ্ঠ মানৱ সমাজ আৰু জঘন্য কাণ্ড সংঘটিত কৰা নৰ পিখাচৰ কি শাস্তি হোৱাটো বিচাৰে আপোনালোকে কমেন্ট সেকশনৰ জৰিয়তে জনাব পাৰে কিয়নো এনে ধৰণৰ বহু ঘটনা আমাৰ সমাজখনত সঘনাই সংঘটিত হৈছে অৱশ্যে বৰ্তমানলৈ ভুক্তভোগী মহিলাৰ কোনো সন্ধান নাই সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড ৰবিন দাস বুলি জানিব পৰা গৈছে এই ঘটনাটোৱে প্ৰতিগৰাকী মহিলা যুৱতী কিশোৰী কন্যাক চুই গৈছে আমাৰ ৰাজ্য বা আমাৰ দেশত বা আমাৰ সমাজত বিভিন্ন ঘটনা আমি সংঘটিত হোৱা দেখিছো এই যে ধৰ্ষণ যি বলাৎকাৰ যি বলাৎকাৰ কৰি হত্যা কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে বা নোহোৱা নহয় সৌখিদিনা কলকাতাৰ আৰজি কোৰ যি সেই চিকিৎসালয়খনৰ যি ঘটনা সংঘটিত হৈছিল এগৰাকী মহিলা কনিষ্ঠ চিকিৎসকক কেনেধৰণে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল ৱাৰ্ড বয়ৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল তাৰ পাছত অসমৰ এই নিকৃষ্ট কাণ্ডৰ সমগ্ৰ ৰাজ্যতে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সেই প্ৰান্তৰ সেই ঘটনা য'ত সংঘটিত হৈছিল সেই প্ৰান্তৰ ৰাইজ এতিয়া আতংকিত হৈছে প্ৰতিগৰাকী যুৱতীৰ প্ৰতিগৰাকী কন্যাৰ পিতৃ মাতৃ বা অভিভাৱক এতিয়া আতংকিত হৈছে কেনেকৈ তেওঁলোকৰ ছোৱালীজনীক কেনেকৈ তেওঁলোকৰ কন্যা সন্তানটিক বিদ্যালয়লৈ পঠাব বা সেই কন্যা সন্তানগৰাকীক বা যুৱতীগৰাকী বিদ্যালয় বা তেওঁলোকৰ কাৰ্যালয় বা নানান ধৰণৰ কাম কাজত বা টিউচনলৈ বিভিন্ন ক্ষেত্ৰত বাহিৰলৈ যেহেতুকে যাব লগা হয় এতিয়া কেনেকৈ তেওঁলোকক পঠাব তাকে লৈ আতংকিত হৈছে কিয় আসলতে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে মুখ ঢাকি তৎপোৱা নাই বাওফালে ভিডিঅ'টো আপোনালোকে চাওক এইগৰাকী হৈছে মূল ঘটনাৰে সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে মাষ্টাৰ মাইণ্ড বুলি জানিব পৰা গৈছে ৰবিন দাস এওঁৰ নাম ৰবিন দাস গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত তেওঁলোকক অভিযান চলাই তেওঁলোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু আৰক্ষীৰ তৎপৰতাক শলাগ লৈছে ৰাইজে কিন্তু সকলোৰে মনত প্ৰশ্ন যে এই পাখণ্ডকেইটাৰ শাস্তি কি হ'ব অৰ্ণমাই বৰা আপোনালোকে জানে আমাৰ ৰাজ্যৰ অৰ্ণমাই বৰাৰ লগতে আমাৰ ৰাজ্যৰ আন কেইবাটাও প্ৰান্তত এনে ঘটনা সংঘটিত হৈছিল আপোনালোকে দামিনী কাণ্ড সন্দৰ্ভত জানে তাৰ পূৰ্বে আৰু ঘটনা সংঘটিত হৈছিল তাৰ পাছত কলকাতাৰ সেইগৰাকী মহিলা চিকিৎসক কনিষ্ঠ চিকিৎসকৰ সৈতে ঘটনা আমাৰ ৰাজ্যততো কণমানি 5 বছৰীয়া শিশুকো 70 ঊৰ্ধ্বৰ বৃদ্ধই ধৰ্ষণ কৰি হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে বা তেনে উদাহৰণ আছে একাংশ পাখণ্ড তেনে বহু ক্ষেত্ৰত কিন্তু একাংশ পাখণ্ডক আটক বা গ্ৰেপ্তাৰ কৰাৰ পাছতো আইনৰ হুৰুঙাৰে বাছি যোৱাৰো অভিযোগ উত্থাপন কৰিছে বিভিন্ন সময়ত কিন্তু এই কেইটা পাখণ্ড বা নৰাধমে যদি সঁচাকৈ এই কাণ্ড সংঘটিত কৰিছে ইতিমধ্যে আৰক্ষীয়ে মন্তব্য কৰিছে যে এওঁলোক জড়িত আছে আৰু এটা পলাই আছে বুলি জানিব পৰা গৈছে এফালে মূল অভিযুক্তই মুখ ঢাকিছে গ্ৰেপ্তাৰ কৰাৰ পাছতো মূল অভিযুক্ত ৰবিন দাসে মুখ ঢাকি তৎপোৱা নাই তাৰ পাছত সোঁফালে স্ক্ৰীনত দেখিছে তেনেই নিমাখিত যেন লাগিছে এইকেইজনক
তেনে নিমাখিত যেন লাগিছে কিন্তু আচলতে এওঁলোকৰ কৰ্মকাণ্ডই কি সূচাইছে জঘন্য কাণ্ড সংঘটিত কৰি পৰম তৃপ্তিৰে তেওঁলোকে হাঁহিছিল পৈশাচিক হাঁহিছিল পৈশাচিক যি এটা ৰূপ যি আলোকচিত্ৰ ভাইৰেলকৈ পৰিছে কেনেধৰণৰ এটা ভিডিঅ' অশালীন এটা ভিডিঅ' ভাইৰেল কৰি পেলাইছিল আৰু সেই ভিডিঅ'ই কিমান যে সমাজখনত এটা বেয়া প্ৰভাৱ পেলাইছে বা এই ঘটনাটোৱে যে কেনেধৰণে সকলোকে আতংকিত কৰি তুলিছে সেয়া নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি কয় মন্তব্য শুনক এটা ইনফৰমেশ্যন আহিলে যে বৰাগাঁও অঞ্চলৰ মানুহখিনিৰ মাজত এটা ভিডিঅ' চাৰ্কুলেট হৈ আছে হোৱাটছএপৰ যোগেদিয়ে যোন ভিডিঅ'টোত মানুহ এগৰাকীক মানে দলবদ্ধ ধৰ্ষণ কৰি থকা দেখা পোৱা গৈছে মানে প্ৰায় 8-9জনমান মানুহ আৰু এগৰাকী মহিলা আৰু তেওঁৰ লগত মানে গাত কাপোৰ কানি নাই আৰু মানে সেই আৰু ভায়লেণ্টলি তেওঁৰ লগত ছেক্সুৱেল এছল্ট চলি আছে আৰু আমি ইনভেষ্টিগেশ্যন ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ যাতে কেছটো প্ৰপাৰলি আমি বিল্ড কৰিব পাৰোঁ